হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ব্লগ ভিডিঅ'লৈ। এইটো হ'ল মোৰ 90 ডেজ ভিডিঅ' আপলোড চেলেঞ্জৰ 7 নম্বৰটো ভিডিঅ'। তো মই মোৰ চেনেলত এটা ক্ৰিকেটৰ ভিডিঅ' যে আপলোড দিছিলোঁ, আমাৰ গাঁৱতে ক্ৰিকেট খেলা এখন হৈ আছে, তাৰে আজি ফাইনেল খেলাখন অনুষ্ঠিত কৰা হ'ব। তো আজি মই আপোনালোকক ফাইনেল খেলাখনত কোন জিকিল, কোন হাৰিল আৰু কেই ৰান হ'ল সেয়া দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকক মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে মোক ক'ব পাৰে যে আপোনালোকক মোৰ এইটো চেনেলত আপোনালোকে কেনেকুৱা কণ্টেণ্ট চাব বিচাৰে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাককচোন। গাইজ, আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পেলাই এবাৰ কমেণ্ট কৰি ক'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এটা ধুনীয়া আছে কমেণ্ট কৰি দিব। তো আজিৰ কাৰণে এইখিনি আছিল। তো জয় অসম, জয় জুবিন দা। তো ধন্যবাদ।